Hello friends, welcome to my YouTube channel Entertainment Point 2. আজি মই এটা বিউটি টিপস লৈ আহিছো। তো লৰা ছোৱালী সকলোৱে ইউজ কৰিব পাৰে। মুলতানী মিট্টি ফেস পেক। তো মুলতানী মিট্টি নামটো শুনিছেই চাগে। তো মুলতানী মিট্টিটো আপুনি মানে ঘৰতে কেনেকৈ বনাই কিনে এটা ফেস পেক বনাই মুখত লগাব পাৰে। কিন্তু এটা মন কৰিব কেৱল চকুৰ কাষত লগাব নালাগে, চকুৰ পৰা এইখিনি অলপমান দূৰত এনেকৈ লগাব লাগে। তাৰপিছত 15-20 মিনিটমান সময় ৰাখি ধুই দিলে আপোনাৰ মুখত ব্ৰাইটনেছটো ভাল হয়। বা কিছুমান এইটো যিটো আমাৰ ইয়াত থকাত মানে ইয়াত বহুত কিবা কিবি ওলায়, সেইবোৰ নোহোৱা হয় আৰু মুখখন দেখিবলৈও ভাল হয়। তো মই এইটো বনাই দেখাম এতিয়া, আপোনালোকে চাওক আৰু ঘৰতে ব্যৱহাৰ কৰক। বহুত উপকাৰী, এইটো কোনো ছাইড ইফেক্ট নাই। তো ঠিক আছে, চাই যাওক ভিডিঅ'টো আৰু আপোনালোকৰ মতামতটো শেষত জনাব কমেণ্টত। কিন্তু আপুনি আপোনালোকে ওচৰৰ যিটো মানে ষ্টেচনাৰী দোকান বা পাৰ্লাৰতো চাগে পাব, এনেকৈ বিচাৰিলে পাব। আৰু যদি সুবিধা হয় নাপায়, তেতিয়াহ'লে আপোনালোকে অনলাইনত পাব, যেনেকৈ ফ্লিপকাৰ্ট, এমাজন সেনেকৈ পাই যাব। বেছি দামো নলয় বাৰু। তো আপোনালোকে আনক, আনি কিনে ঘৰতে ব্যৱহাৰ কৰিব। এয়া দেখিছে আপোনালোকে মুলতানী মিট্টি অলপ গুড়া কৰি লাগিব পাৰে। মই বেছি গুড়া কৰা নাই বাৰু, কিন্তু আপোনালোকে গুড়া কৰি ল'ব। গুড়া কৰি ল'লে ভাল, মানে যেতিয়া মিক্স কৰা যায়, মিক্স কৰিলে বেছি ভাল হয়। এতিয়া মই ইয়াত দিম আৰু এটা বস্তু দিয়ে, মানে ইয়াত কিবা কিবি দিব লাগে, এইটো ভাল আৰু। এতিয়া এইটো দিম মই, গোলাপ জল দিম আৰু আপোনাৰ এল'ভেৰা জেল। এল'ভেৰা জেল আপোনালোকে দিব পাৰে, বেছি নালাগে বাৰু। 4-5 টকামান দিলে হৈ যায়। মই গোলাপ জল দিম, গোলাপ জল অকণমান দিব লাগে। তাৰপিছত আপোনালোকৰ প্ৰয়োজন অনুসৰি পানীটো দিব লাগে। কেৱল মনত ৰাখিব, বেছি থপথপীয়া হ'ব নালাগে, মানে বেছি জুলীয়া হ'ব নালাগে, অলপ থপথপীয়া হ'লে হ'ল। মই এইখিনি দিলোঁ এনেকৈ। এতিয়া এইটো ধুনীয়াকৈ মিক্স কৰিম। কিন্তু মানে কি কথাটো, 1 চামুচ মুলতানী মিট্টি ল'লে হ'ল আৰু অকণমান 4-5 টোপাল এল'ভেৰা জেল, তাৰপিছত গোলাপ জল অকণমান দি এনেকৈ ধুনীয়াকৈ পেষ্টটো বনাই, এইটো আপোনালোকে দেখিছেই মই এইখিনি বনাইছোঁ। তাৰপিছত এতিয়া কথা হ'ল, আপোনাৰ যদি স্কিনখন বেছি ড্ৰাই, তেতিয়াহ'লে আপুনি তাত কেঁচা গাখীৰটো অলপ দিব পাৰে। বা আপোনাৰ কিছুমানে এইটো মৌ, যে অৰিজিনেল মৌ, সেইটো দিব পাৰে 1 চামুচ। বা আপোনাৰ হালধি অলপমান দিব পাৰে, যে স্কিনৰ কাৰণে ভাল আৰু। এতিয়া মোৰ স্কিনৰ বেছি ড্ৰাইও নহয়, গতিকে মই এইটো চিম্পলটো ব্যৱহাৰ কৰোঁ। আপোনালোকে নিজৰ স্কিনৰ এইটো অনুযায়ী সেইটো ইউজ কৰিব পাৰে, তাত কোনো কথা নাই। কেৱল মুলতানী মিট্টিটো আপোনাৰ বেছি কৰি লাভ নাই, মুখত ইমান নালাগে, 1 চামুচ যথেষ্ট। আৰু এল'ভেৰা জেল 4-5 টোপাল। এল'ভেৰা জেল বেছি দিলেও আপোনাৰ কি হ'ব, মুখখন মানে অলপ জাষ্ট জ্বলা নিচিনা হ'ব। অপকাৰ একো নকৰে, কিন্তু জাষ্ট ধৰিব অলপ মানে কি জলকীয়া লাগিলে যেনেকুৱা হয় তেনেকুৱা হ'ব। গতিকে 4-5 টোপালমান দিলে হ'ল এল'ভেৰা জেল। আৰু গোলাপ জল অলপমান দিব। বাকী বেছি জুলীয়া কৰিব নালাগে, মানে অলপ এইটো কি বুলি কয়, থপথপীয়া নিচিনা সেনেকুৱা হ'লে হ'ল আৰু। যাতে মুখত একদম বৈ নাহে, এনেকৈ লগাৰ পিছত সেনেকুৱা লাগি ধৰে, সেনেকুৱাকৈ লগাব। আৰু লগাই কিনে আপোনালোকে 15-20 মিনিটমান সময় ৰাখি কিনে ধুই দিব। তাৰপিছত দেখিব আপোনালোকৰ মুখখন ধুনীয়া, মানে এটা উজ্জ্বলতা আহে। ব্যৱহাৰ কৰক আৰু কেনে পালে ব্যৱহাৰ কৰি কিনে মোক কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত জানিটো ছাবস্ক্ৰাইবটো কৰি দিব।